বুলি আত্মসহায়ক গোটৰ সদস্য ববী হাজৰিকা বাইদেউলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি অসম গৌৰৱ বঁটাটো কঢ়িয়াই অনাৰ কাৰণে আমাৰ মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা বাইদেউলৈ আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰিলোঁ বাইদেৱে এনেকুৱাকৈ আৰু ভালকৈ বিভিন্ন কাম হাতত লৈ পেলাই আৰু ভালকৈ আগবাঢ়ি যায় যেন আৰু এনেকৈ গৌৰৱ কৰি আনে যেন। মই আজি নথৈ আনন্দিত হৈছোঁ। মই একচুৱেলি ভবাই নাই যে মই এনেকুৱা বঁটা পাম বুলি, কোনোদিন এই বঁটা পাম বুলি মই কাম কৰিও যোৱা নাই। যিহেতু মই এনেই থাকিব নোৱাৰোঁ, মই অনবৰত কাম কৰি থাকোঁ। মানে এই অনাকাংক্ষিতভাৱে মই আজি এই বঁটা প্ৰথমতে মই ধন্যবাদ জনাবলৈ বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱলৈ। তেওঁ আমাৰ নিচিনা এই মহিলাখিনিক, যিখিনি আমি আত্মসহায়ক গোটৰ মহিলাখিনিক তেওঁ ইমান আগবঢ়াই যে এনেকুৱা এটা বঁটা দিবৰ বাবে তেওঁ মোক যোগ্য বুলি বিবেচনা কৰিছে। লগতে আমাৰ এছাইলমৰ অফিচৰ মাৰ্ঘেৰিটা ব্লকৰ তেওঁলোকৰ সহায় সহযোগিতা যিখিনি আমাৰ আত্মসহায়ক গোটবিলাকৰ বাবে তেখেতলোকে কৰিছে, তেওঁলোকলৈ মই বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে মোৰ গোটটো যিখিনি মোৰ মিলিজুলি গোটৰ সদস্যসকল, তেওঁলোকৰ সহায় সহযোগিতাত মই যেনেকৈ আগবাঢ়ি গৈছোঁ। মই লকডাউনৰ সময়ত বিশেষকৈ মাস্ক কৰা হৈছিলে। মাস্ক মই চিলোৱাৰ উপৰি মোৰ গোটৰ মহিলাখিনিক তেওঁলোকতো মোৰ দোকানতে সৰু সুৰা চাহৰ দোকান এখন আছে, তাতে মই মেচিনত তেখেতক মই 3টা মেচিন সেইখিনি সময়ত বহাই দিছিলোঁ। মোৰ গোটৰ মহিলাখিনিয়ে চিলাইছিলে। তাৰ উপৰি গোটৰ মহিলাখিনিয়ে ঘৰত যিখিনি চিলাইছিলে সেইখিনিও মই ইয়াতে চেণ্টাৰ হিচাপে ৰাখি বিভিন্ন পঞ্চায়তে মোৰ ইয়াৰ পৰা লৈ গৈছিলে। আৰু মই সেই সময়ত যিখিনি আমাৰ ওচৰে পাজৰে দুখীয়া মহিলা বা পুৰুষো আছিলে তেওঁলোককো বিতৰণ কৰা হৈছিলে। লগতে খাদ্য সম্ভাৰৰ যিখিনি মোৰ ট্ৰেডিশ্যনেল খানা মই বনাওঁ, লগতে হোম ডেলিভাৰী দিয়া হৈছিলে তেওঁলোকক। মানে অফিচতো তেতিয়া দিয়া হৈছিলে, বা এতিয়া বৰ্তমানো মই অফিচত বা বেংকতো মাজে মাজে মিটিংবিলাকত মোৰ দি থকা হয় আৰু 2টা বেংকত মই দিয়ে থাকোঁ। আৰু মই মানে গোটক মোৰ নিজৰ মিলিজুলি গোটটোকো বহুত ধন্যবাদ জনাব লাগিব। তেওঁলোকেও যথেষ্টখিনি মোক সহায় সুবিধা মানে সহযোগিতা কৰে। চৰকাৰকতো জনাইছোঁৱেই, লগতে আমাৰ এছাইলমৰ অফিচত। আৰু এইটো কাৰণত ভাল লাগিছে যে আজি আমি যিখিনি মহিলাখিনিক এই আমাৰ আত্মসহায়ক গোটৰ যোগেদি প্লেটফৰ্ম পাইছোঁ আমি, যে ঘৰতে গৃহিণীসকলে যিখিনি কাম কৰোঁ, আজি সেই কামখিনি তেওঁলোকে আগত প্ৰদৰ্শন কৰিব পৰা হৈছে। মোৰ লগতে মই আৰু এইটো বিচাৰোঁ যে আজি মই যেনেকৈ পাইছোঁ তেনেকৈ ধৰক মোৰ গোটৰ বা অন্য ওচৰে পাজৰে থকা বিভিন্ন গোটই এই ধৰণে কামখিনি কৰি তেওঁলোকে যেন আৰু আগুৱাই যাব পাৰে, বা মই তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ। মোৰ লগতে মোৰ গোটৰ মহিলাখিনিক মোৰ ভৱিষ্যতে পৰিকল্পনা আছে, বহুত ডাঙৰ পৰিকল্পনা আছে। মোৰ এটা মানে আচাৰ ফেক্টৰী মোৰ খুলিবলৈ মন, যিহেতু মই আচাৰটো খুব মই হেৰি কৰি থাকোঁ। আৰু মোৰ যিখিনি পিঠা লাড়ু মই এইখিনি বিশেষকৈ এনিটাইম মোৰ নিজৰ চাহৰ দোকানতো থাকে। বনোৱা বস্তুৱে মই চাহকাপ দিলে মানে মোৰ বেছি ভাল লাগে। সেইখিনি ব্যৱসায় সেই বস্তুখিনি মই যাতে বাহিৰলৈ পঠাব পাৰোঁ, মানে তেনেকুৱা মোৰ কৰিবলৈ মন আছে মানে। আৰু চাহৰ মানে যিটো আচাৰৰ মোৰ যিটো ফেক্টৰী, সেইটো মই ডাঙৰকৈ কৰিবলৈ মোৰ মন আছে। মানে লগত যাতে মোৰ এই মহিলাখিনিক মই তাতে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰিব পাৰোঁ। আমি মাৰ্ঘেৰিটাবাসী হিচাপে আমি গৌৰৱান্বিত। আজি অসম চৰকাৰে যি অসম গৌৰৱ বঁটা ঘোষণা কৰিলে, আমাৰ মাৰ্ঘেৰিটাৰে সুযোগ্য সন্তান ববী হাজৰিকা বাইদেৱে আত্মসহায়ক গোটৰ মিলিজুলি আত্মসহায়ক গোটৰ সদস্য এই সন্মানটো পাবলৈ সক্ষম হৈছে। অসম চৰকাৰে যি অসামৰিক যি সেৱা যি সন্মান আগবঢ়াইছে, আজি তেখেতে আত্মসহায়ক গোটৰ সদস্য হিচাপে আজি লকডাউন বা তাৰ আগে পিছে যিখিনি সেৱা তেওঁ ৰাইজক কৰি আহিছে, আৰু নিজৰ কাৰণে নহয়, আত্মসহায়ক গোটৰ সদস্য হিচাপে যে সমাজত এইখিনি কাম কৰিব পাৰে, এটা উদাহৰণ হিচাপে আজি ববী হাজৰিকা বাইদেৱে সমগ্ৰ মাৰ্ঘেৰিটাৰ লগতে তিনিচুকীয়া অঞ্চলত এটা উদাহৰণ হিচাপে দেখাব পাৰিছে। গতিকে আমি বাইদেউৰ এই অসম চৰকাৰে যি এৱাৰ্ড ঘোষণা কৰিলে, এই পুৰস্কাৰ দিয়াৰ বাবে আমি অসম চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাইদেউকো আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু মাৰ্ঘেৰিটাবাসী ৰাইজৰ হৈ তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ, আমি আগত ভাবিছিলোঁ যে এই সন্মানবিলাক এৱাৰ্ডবিলাক ধনী ঘৰৰ মানুহবিলাকে, শিক্ষিত মানুহবিলাক অকল পায়, কিন্তু এই ববী হাজৰিকাৰ এই পুৰস্কাৰে এইটো বস্তু প্ৰমাণ কৰিলে যে কোনো টকা পইচা বা কোনো ডিগ্ৰী নালাগে, মানুহ কেৱল কৰ্ম কৰি যাব লাগিব। আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি ববী হাজৰিকা বাইদেউৰ নিচিনা আমাৰ নিচিনা সৰু মানুহকো তেওঁলোকে যে আমাৰ খবৰ লৈছে বা চৰকাৰে দৃষ্টিগোচৰ কৰিছে, অসম চৰকাৰৰ বিশেষ
বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাইদেউৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেখেতে আৰু এই অঞ্চলৰ লগতে গোটেই অসম ৰাজ্যখনৰে গোটৰ আগবঢ়াই যোৱাৰ ক্ষেত্ৰতে পথ প্ৰদৰ্শক হিচাপে তেখেতে কাম কৰি যাওক তাৰে কামনা কৰিছোঁ।